নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি আমি এইটো ভিডিঅ'ত আছাম BSc নাৰ্ছিং 2024ৰ কিছুমান টপিকৰ ওপৰত আলোচনা কৰিম। মষ্ট অফ কেণ্ডিডেটে এই কুৱেশ্যনবিলাক সুধি থাকে। তো এইটো ভিডিঅ'ত আপোনালোকে সুধি থকা কিছুমান কুৱেশ্যনৰ উত্তৰ লৈ আহিম। যেনে BSc নাৰ্ছিঙৰ কাৰণে নিট লাগে নেকি? তাৰপিছত এইবাৰ HS দিয়াসকলে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব পাৰিবনে? বা ইয়াৰে নিগেটিভ মাৰ্ক থাকেনে, মাৰ্কিং চিষ্টেম ইয়াৰে ওপৰত আলোচনা কৰিম। তো যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে চেনেল পেজ বা প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া পলম নকৰিম, ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো আমাৰ আজিৰ প্ৰথম টপিকটো হৈছে BSc নাৰ্ছিঙৰ বাবে নিট দিব লাগে নেকি? তো বহুতে এইটো কুৱেশ্যন সুধি থাকে। তো BSc নাৰ্ছিঙৰ কাৰণে নিট দিয়াৰ কোনো প্ৰয়োজন নাই। তো BSc নাৰ্ছিঙৰ কাৰণে SSUHSৰ আণ্ডাৰত CEE নাৰ্ছিং বুলি অনলাইন এপ্লাই হয়, সেইটো দিব লাগে। যাৰ অনলাইন এপ্লাই এতিয়া ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেট 24 মে'। তো যিসকলে অনলাইন কৰা নাই অনলাইন কৰি ল'ব। তো আপোনালোকে অনাগত দিনত আহিবলগীয়া CEE BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামটো ভালকৈ দিলে নিশ্চয় চিট পাব। তো নেক্সট কুৱেশ্যনটো হৈছে যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাকে এই এণ্ট্ৰেন্স এক্সামটো দিব পাৰিবনে নাই? তো ইয়াৰ উত্তৰ হৈছে পাৰিব। এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিয়া ষ্টুডেণ্টবিলাকে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। আৰু গ্ৰেছ মাৰ্ক ৰিলেটেড বা পাৰ্চেণ্ট এইবিলাক ৰিলেটেড ভিডিঅ' অলৰেডি বনোৱা আছে। তো আপোনালোকৰ চেনেল পেজৰ পৰা বা ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নে নকৰে, পাৰ্চেণ্টেজ কেনেকৈ লাগে, সকলোবিলাক দিয়া আছে। তো নেক্সট কুৱেশ্যনটো হ'ল যে ইয়াৰে এণ্ট্ৰেন্স এক্সামত নিগেটিভ মাৰ্ক থাকেনে? তো ইয়াৰে এণ্ট্ৰেন্স এক্সামত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। ইয়াৰে এণ্ট্ৰেন্স এক্সামত প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ককৈ থাকে। যদি আপোনালোকৰ কুৱেশ্যনটো শুদ্ধ হয় তেনেহ'লে 1 নম্বৰকৈ পাব, আৰু যদি ভুল যায় আপোনালোকে সেইটো কুৱেশ্যনত 0 পাব। তো ভুল যোৱাৰ বিনিময়ত কোনো ধৰণৰ মাইনাছ মাৰ্ক বা নিগেটিভ মাৰ্ক নাহে। আৰু যদি আপোনালোকে উত্তৰ নকৰে দেন সেইটো কুৱেশ্যনত আপোনালোকে 0 মাৰ্ক পাব। তো মাৰ্কিং চিষ্টেম ইয়াৰে ফিজিক্সৰ পৰা 25, কেমেষ্ট্ৰিৰ পৰা 25, বায়'লজিৰ পৰা 25 আৰু ইংলিছৰ পৰা 25, টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহে। তো এক্সামৰ কাৰণে আৰু বেছি দিন নাই, 20-25 দিনমান আছে। তো যিসকল কেণ্ডিডেটে আমাৰ বুকখন ল'ব বিচাৰে লৈ ল'ব পাৰে। ডেছক্ৰিপশ্যন আৰু ডিছপ্লেত ইয়াৰে হোৱাটছআপ নম্বৰ দিয়া আছে। তো হোৱাটছআপ নম্বৰত মেছেজ কৰাৰ পিছত আপোনালোকক বুক লাগে বুলি মেছেজ কৰিব। তাৰপিছত আপোনালোকক ডিটেইলছখিনি আৰু স্কেনাৰখন দিয়া হ'ব। তো তাত পে'মেণ্ট কৰাৰ পিছত আপোনালোকক PDF ফৰ্মেটত দি দিয়া হ'ব। তো এইটো ভিডিঅ'ত এইখিনি আছিল, জাষ্ট এটা সাধাৰণ ভিডিঅ' হৈছিলে। তো যিসকল কেণ্ডিডেটে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তাতে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু BSc মেডিকেল টেকন'লজি কৰ্চৰ পডকাষ্টৰ ভিডিঅ' এটা আছে, তো সেই ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টো ওপৰৰ আই বটনতে দি দিম, তাৰ পৰাও চাই ল'ব পাৰিব, নহ'লে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ, থেংক ইউ।